নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আজি আমি আপোনালোকক দেখাম যে পাত কটাৰ মেচিন। এইটো হৈছে সেইটো পাত কটাৰ মেচিন, যিটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইটো দেখিব পাইছে। এইটো এনেকৈ কভাৰ দিয়া থাকে, যিটো মই 1 এপ্ৰিল তাৰিখে অৰ্ডাৰ কৰিছিলোঁ। এইখিনি কাটিং ব্লেড আৰু এইটো মোক দিয়া হৈছিলে 15 এপ্ৰিল তাৰিখে। এইটো দিয়া হৈছে কাটিং মেচিন, লগত দিছে এইটো এটা চাৰ্জাৰ আৰু ইয়াত কিছুমান এইবিলাক এখন দিছে, এখন বিল। তাৰপিছতে ইয়াত দিয়া হৈছে এইটো এটা কাষ্টমাৰ ID নম্বৰ। আপোনালোকে যদিহে বনাবলগীয়া কিবা বেয়া হয় তেতিয়াহ'লে এইটো বনাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। মই আপোনালোকক ক'ম যে এই মেচিনটো ল'ব লাগে না নালাগে। ইয়াতে এইখিনি কিছুমান ৰেচ পাতি দিয়া হয় মেচিনটো খুলিবৰ কাৰণে, বা এইবিলাক ব্লেড চিলেট টাইট দিবৰ কাৰণে। খুলিবলগীয়াটো তেনেকৈ নাই একো। তাৰপিছতে দিয়া হয় ইয়াতে যিটো মেচিনটো চলাবৰ কাৰণে, এইটো যিহেতু পেট্ৰলৰ নহয়, এইটো বেটাৰী হয়। এনেকুৱা এটা বেটাৰী দিয়া হয়। ইয়াতে এটা বেগ এটা দিয়া হৈছে পিঠিত ল'বৰ কাৰণে, এইটো বেগটো। আৰু এইটো হৈছে বেটাৰীটো। আৰু ইয়াতে আপোনালোকে দেখিব পাইছে, ইয়াতে দুটা মোবাইল আপোনালোকে চাৰ্জ দিব পাৰে। আৰু এইটো হৈছে চাৰ্জিং পইণ্ট। ইয়াতে আপোনালোকে দেখিব পাইছে, ইয়াতে আপোনালোকে যদি চাৰ্জত প্লাগডাল বহাই দিয়ে তেতিয়াহ'লে ইয়াতে চাৰ্জিং দিব পাৰিব আপোনালোকে। আৰু যদিহে মেচিনটো চলাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে মেচিনৰ এইটো দেখিব পাইছে। ইয়াতে মেচিনৰ এডাল প্লাগ আছে, এডাল আপোনালোকে ইয়াতে ভৰাই দিব আৰু এইটো এনেকৈ ষ্টাৰ্ট হৈ যাব। কিন্তু এইটো ষ্টাৰ্ট নহয়, কাৰণ মই ফ্লিপকাৰ্টৰ পৰা মঙাইছিলোঁ। যিহেতু এইটো 17,000 টকাৰ পৰিছিলে, কিন্তু মালটো ইয়াৰ যিটো বেটাৰী সেইটো ভাল নহয়, ডেমেজ মানে। তো আপোনালোকৰ যদি কোনোবাই এনেকুৱা মেচিন লৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা পাইছে, যদি অনলাইনত লৈছে। তো এতিয়া কথাটো হ'ল যে মই এইটো ৰিটাৰ্ণ কৰি দিছোঁ, লৈ যাব। আৰু যদি আপোনালোকে এনেকুৱা টি হাৰ্ভেষ্টাৰ অনলাইনত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে অনলাইনত লোৱাতকৈ অফলাইনত ল'ব। যিহেতু নেকি ইয়াত এটা কাষ্টমাৰ নাম্বাৰ দিছে, এইটো মই কল কৰিছিলোঁ, এইটো ইংলিছত কথা কয়। তাৰপিছতে হিন্দীত এজনক কথা পাতিবলৈ কৈছিলে, তেখেতৰ লগত কথা পাতিলোঁ, কিন্তু তেখেতে ইয়াৰ সবিশেষ ক'ব নোৱাৰিলে। মই ক'লোঁ যে বেটাৰীটো এনেকৈ চাৰ্জ নলয় আৰু
মেচিনটো নচলে। তেখেতে মই চেক কৰিম বুলি ক'লে। তাৰপিছতে হ'ব বাৰু পাছত চাই দিম বুলি ক'লে, কিন্তু পাছত মই দুবাৰ তিনিবাৰ কল কৰিলোঁ, তেখেতে মোক ফটো মাৰি পঠিয়াব ক'লে আৰু ফটো মাৰি দিলোঁ মেচিনটো। ফটো মাৰি দিয়াৰ পিছতে তেখেতে ক'লে যে অলপ পাছত চেক কৰি দি আছোঁ, কিন্তু তাৰপিছত কোনো তেখেতৰ ফালৰ পৰা উত্তৰ অহা নাই। আৰু হয়তো সোনকালে এইটো 7 দিনৰ কাৰণে এইটো ৰিটাৰ্ণ পলিচি আছিলে, সেইকাৰণে কোনো টেনশ্যন ল'বলগীয়া কথা নাই, মই এইটো ৰিটাৰ্ণ কৰি দিছোঁ। কিন্তু মই ৰিকমেণ্ড কৰিম যে আপোনালোকে অনলাইনত নল'ব, আপোনালোকে অফলাইনত ল'ব। আৰু অফলাইনত ল'লে ক'ত ল'ব লাগিব সকলোখিনি মই আৰু এটা নতুন ভিডিঅ'ত বনাম। সেই ভিডিঅ'টোতে মই আপোনালোকক সকলোখিনি জনাই দিম। তেন্তে আজিলৈ ইমানেই, বাই।